নমস্কাৰ, মোৰ মাত ভাঙি আছে বাৰু। ভাল লাগছে আহি পেলাই নিজৰে অনুষ্ঠান এটা কি কমেই ভাই হাত। ভালে আছে নাই আপোনালোকে? ইমান সুন্দৰ মহান অনুষ্ঠান এটাত আহিলোঁ আৰু আহি পেলাই সঁচাই ভাল লাগিল। বেজাই মানুহটো শুনাই আহিলা কৈছোঁ বাৰু। সকলোলৈকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া মই এটা কইনা লৈ আহিছোঁ, দুটা আনা নাই। দাদা কৈছে আমাৰ সম্পূৰ্ণ নাম, আমাৰ ঘৰ দৰং জিলাত, মোৰ নাম দীপজ্যোতি ডেকা, ভাঙা টিভি। আপোনালোকে ভাঙা টিভি চাই আছেনে নাই? ভাল হৈছেনে? এইবিলাক আমি কৰি আছোঁ আপোনালোকক মনোৰঞ্জন দিব লাগি। আৰু ইমান সুন্দৰ মহান অনুষ্ঠান এটাক আমাকো যি মাতিলা ভাঙা টিভিক, তাৰ কাৰণে ইমান সুন্দৰকৈ এই কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকক দিছোঁ, ইমান ধুনীয়াকৈ বতাহ বৰষুণ নেওচি হ'লেও ইমান শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো উপভোগ কৰি আছা, তাৰ কাৰণে ধন্যবাদ। মনে মনে আছে দেখোন আপোনালোকে, কিয় আমি হাঁহিম হহুৱাম বুলিয়ে আহিছোঁ। বেয়া পাইছা নেকি আপোনালোকে? আমাৰ আকৌ কিবা কেইদিনমান আগত বিহু নৃত্য কৰালৈ কিবা এটা বিতৰ্ক হৈ আছিল। মই কিবা চেণ্ডেল পিন্ধি লৈ বিহু নাচিছিলোঁ। ময়ো আপোনালোকক মনোৰঞ্জন দিব লাগিহে কৈছিলোঁ, কিন্তু বিতৰ্ক কৰিব লাগি কৰা নাই। কিন্তু বহুতে গালি পাচি, মোৰো ভুল হৈছে, হয়নে নহয় বাৰু? বাপ বাপ, ইহঁতো কম নহয়, কিন্তু মান নাই মাৰা হাত হিটি উঠা। ইফালে আমাৰ থোৱা ফটোৰা গছ থকা দিছা দেখোন। এই আকৌ অহাৰ পৰা এই দাদাজী কথা কৈ আছে, পুৰা টাৰাং টিৰিং মাৰি আছে। আকৌ কিবা কবিনে নকোৱা? একেলাই আহিছে হা? আপুনিতো বুন্দিয়া বাইক লৈ নাহিলহে, ইয়াতে দেখোন ইমান তিৰি জীয়া আহিছে আপোনাক চাবা লাগি, নে এৰপে আৰু এটা লৈ যোৱা ধান্দা লগাইছা? কি কয় নাচাকিয়া আপোনাৰ ইয়াৰ পৰা এই গাছবাৰীৰ পৰা নিবা লাগিলে হুঁচিয়া নহয় না খুৰীহাত? এই দুটা পোহতে মোটা পিলাই দি মুনিয়া বেহাত নহলকা হৈছে। আৰু যদি ইয়াৰ পৰা নিবা লাগে এই জীৱৰ মাজত হাৰাটো ৰ'ব যায়। নমস্কাৰ, মই নিশা। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে ইমান সুন্দৰকৈ অনুষ্ঠানটি উপভোগ কৰি আছে, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। অনুষ্ঠানটি শেষ হৈ নোযোৱালৈকে আপোনালোকে এনেদৰে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটি উপভোগ কৰক, তাৰে কামনা কৰিলোঁ। হেৰি, আপুনি যে আহিবাৰ পে হোৱাই নোহোৱাই ইমান কথা কৈ আছে, আপোনাকনো কোনে জন্ম দিছিল হে? কি সোধে ইমান মহান অনুষ্ঠান এটা, গণ্যমান্য ব্যক্তি আছে, এইটা সুধছি কোনে জন্ম দিলা বোলে? চবে জানে মায়ে জন্ম দিয়ে বুলি, জানেনে নাই তোমালোকে? চবে জানে মায়ে জন্ম দিয়ে। মোক এতিয়া এই কোনে জন্ম দিলা নাজানে। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সোধে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা। সৰু থাকিলে গম পায় নেকি কোনে জন্ম দিয়ে? গমটো নাপায়। এতিয়া গম নাপায়, এতিয়া কোনে জন্ম দিলা চাইছোঁ। দাদাই ফটো মাৰি আছে নেকি? তলত দেখি চাবি আকৌ কিবা উঠো কিবা কবি? আপুনি গান গাবা জানে? মই গান গাবা জানো। মই গান গালি থকা মানুহকেইটা যায় নেকি? যাবি নেকি দাদাহাত খুৰীহাত? নাচবি দা, ইয়াতে বঢ়িয়াকৈ গান গাব, ধুনীয়া গায়ক আহি আছে। সকলোৱে কিন্তু ফূৰ্তি কৰিব লাগিব। আজি কৰোণাৰ পৰা 2 বছৰৰ পিছত আমি বিহুটো পাইছোঁ, হয়নে নহয় বাৰু? এতিয়া কৰোণা ভাইৰাছৰ কাৰণে মাস্ক পিন্ধি থাকিব লাগে। মাস্কনো কি পিন্ধবি, পাউডাৰ গোন্ধহে ছাইড কৰিব নোৱাৰে। আৰু এইটো কৰোণা ভাইৰাছ ছাইড কৰিবনে? কিছুমানে আকৌ মাস্কখন পিন্ধি পেলাই কোনোবাই পইচা দিবা থাকিলে চকুটো এনেকৈ মাৰিলোঁ। মাস্কখন পিন্ধা পাই ভালে হৈছিল ধূলা মাকতিৰ পৰা, কিন্তু কৰোণা ভাইৰাছে ছাইড কৰিব নোৱাৰে। কিন্তু মাস্কখনে আকৌ কিছুমানে আকৌ গাখীৰ দিয়া চাকেনিটো চাহ হিচাপে ব্যৱহাৰ কৰে। কিবা কবিনে নকওঁ? গান গাবা জানে আপুনি? মই গান গাবা কৈয়ে আছোঁ। গান গাবা কি সুৰত গান গাবা জানে? মই বহুত সুৰত গান গাওঁ। বকা সুৰ, জংঘা সুৰ, মহিষা সুৰ, কেতিয়াবাতো হাতীৰ সুৰতো গান গাওঁ। আপুনি যে কৈছে আপুনি বকাসুৰত গান গাবা পাৰে বুলি, আপুনি জানেনে বকাসুৰ কাক বোলে? কিয় নাজানিমে? এইটা বকাসুৰ কাক বোলাই নাজানে। খুৰীহঁতে জানা নেকি বকাসুৰ কাক বোলাই? যিয়ে নেকি ঘুমাই উঠি পেলাই ৰাতিপুৱাৰ পৰা খেতাই 2টা তিৰিৰ নিচিনাকৈ বকিয়ে থাকে, তাকে বকাসুৰ বোলে, হয়নে নহয় খুৰীহাত? আমাৰ এওঁৰ আকৌ বুঢ়া তিৰিকেইটা আগতে চকুত পৰে। খুৰীহাত আগত বহি আছা কাৰণে চকুত পচিয়া। এই নিচিনা আকৌ চাউল মৰা আই পাৱাই এটা নাছিল। এই আয়ে কেতিয়াৰ পৰা আহিছা দেহি মান নাই মাৰি। দীপেৰিয়ে আহিছা নেকি? আই এনিচিনা চাউল মৰা আই আছে কাৰণে এনিচিনা অনুষ্ঠানবিলাক, গাঁৱৰ পৰিৱেশবিলাক ভাল হৈ থাকে। আজিকালি তিৰিগিলাকে পিঠা এখনো পুৰিব নোৱাৰে। দোকানৰ পৰা কিনি অনা বস্তুবিলাক খুৱাই ফালে বেমাৰ আজাৰৰ পৰা
কিমান যি কি শেষ নোহোৱা হৈছে মোবাইলটো টিপি থাকিবহে জানে এতিয়া খুৰীহঁতৰ হাতে হাতে ডাঙৰ ডাঙৰ মস্ত মস্ত ফোন ভিনদেউহঁতে মাৰি আছে বন্ধন গোটৰ লোন হয়নে নহয় ইয়াতে অলপমান খুৰীহঁতৰ জোখটো বেছি হেন পাইছোঁ তিৰোতা মানুহৰ হয়নে নহয় জোখটো বেছি নেকি বাৰু ভাল লাগে এনেকৈ তিৰোতা মানুহবিলাক ওলাই আহিব লাগে বিপদৰ সংকেত বোলে ৰঙা কিন্তু এই খুৰাহঁতক দাদাহঁতক কৈ থৈ যাওঁ চেংৰাবিলাকক খুৰীহঁতক কিন্তু ৰঙা যি বিপদ ডেঞ্জাৰ দেই ভয় কৰিব লগা তিৰোতা মানুহবিলাক হয়নে নহয় বাৰু কিন্তু এইখিনিতে এটা কথা এই আধুনিক যুগৰ এই তিৰোতা বা নাৰীসকলে এই ৰঙা সিন্দুৰটো নলয় কাৰণে হয়তো আজিকালি অসমত নাৰী ধৰ্ষণ নাৰী নিৰ্যাতন সঘনে হৈ থাকে হয়নে নহয় খুৰীহাত সেইকাৰণে খুৰীহাতে যাতে নিজৰ সপ্তাহ কেতিয়াও এৰি নেদা দিবি নেকি কেতিয়াও এৰি নেদবি এতিয়া আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ ফালে মুখ মেলি চাই আছা ফাংচন তলৰ ফালে মেলেৰিয়াই কৰি আছে এই কানেকশ্যন মেলেৰিয়া এনেও নাই অলপমান গৰমৰ দিন আহিবা দিছি বৰষুণৰ কাৰণে চব ঘৰৰ ভিতৰত সোমাইছি ঠাণ্ডা দিনটো গেছিয়া এতিয়া ৰাস্তা দি যাই থাকোঁতে ফাংচন চাই পেচাব কৰিলি ধোঁৱা ওলোৱা দিনটো গেছিয়া এতিয়া গৰমৰ দিন আহিছি নহয় ধোঁৱা নলয় আপুনি যে ইমান কথা কৈ আছে কেইটামান প্ৰশ্ন সোধোঁ আপোনাক শুদ্ধকৈ উত্তৰ দিব লাগিব কিন্তু ইমান ডাঙৰ গণ্যমান্য মানুহ আছে চবে শুদ্ধকৈ উত্তৰ দিবা জানাই কিন্তু মই ইমান যদি প্ৰশ্ন সোধা তই দেখোন ঠট মাষ্টৰণী হ'ব পাৰিলি হৈ যায় ঠট নহয় এই টেট টেট মাষ্টৰণী কমেডি মানুহ পটকৈ চিলিপ হৈ যায় আপুনি কওকচোন মালভূমি কাক বোলে বা কি উঠি চাইছোঁ চবে জানে মালভূমি কাক বোলে যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াক লাগি এই মালটো টানি থাকে তাকে মালভূমি বোলে কিন্তু এই গাছবাৰী অঞ্চলত মাল খোৱা মানুহ নাই কোনোবাই বিহু বুলি অলপ খাবও পাৰে দেচোন বাৰু কিন্তু ইমান খোৱা নাই উন্নত জেগা ইয়াৰ ল'ৰা ছোৱালী পঢ়ি শুনি আৰু উন্নত হ'ব বুলি আশা কৰিছোঁ মদ ভাং ড্ৰাগছ এইবিলাক নাখায় বুলি আগত লাগিও আশা কৰিছোঁ আৰু আগত লাগি যাতে আমি আৰু ভাল ডাঙৰ ডাঙৰ অনুষ্ঠানত আমি ইয়াতে অহা বছৰলৈকে জুবিন দাকো বোলে মাতব আপোনালোকে কিন্তু সহায় সহযোগিতা কৰিব লাগিব আৰু এই ল'ৰাকেইজনে ইমান ধুনীয়াকৈ অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতি আহিছে কষ্ট কৰি হ'লেও কালেকশ্যন কৰি হ'লেও আমাকো মাতছে আমাৰ কাৰণে এটা হাতৰ চাপৰি দিব নালাগে এই ল'ৰাকেইজনৰ কাৰণে এটা হাতৰ চাপৰি দিলে আমি বেজাই ভাল পাম বঢ়িয়া এনেকৈ যাতে এই ল'ৰাকেইজনৰ লগতে আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকে সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰাত সহায় হৈ ডাঙৰ ডাঙৰ গায়ক কিছুমানক নামেতি পেলাই পইচাকেইটা নেদি ইয়াৰে সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিছে তাৰ কাৰণে ইয়াৰে উদ্যোক্তা মণ্ডলীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰো কেতিয়াবা কমেডি কৰোঁতে ভুল হৈ বেয়া নাপাব মাত ভাঙি আছে ৰাতিপুৱা 12টা বজাতে ওলাইছোঁ ৰাতি 12টা বজাত ঘৰ পাম যায় এতিয়া মই এই বুন্দিয়াক লৈ নাহিলোঁ তাই কালি ইয়াতে কাজিয়া কৰিলে হয় দবৰা দবৰি আৰু যিহে ওজন তাইক দেখিছাহে আগে কৰে সমান টাটা কোম্পানীৰ নেনো গাড়ীখন হান খিতেকাই চাই ভাল পা নে চিপিৰা চাই ভাল পায় আপোনালোকে চিপিৰা হ'বাই লাগিব দিনে দিনে বস্তু জুই চাই দাম বাঢ়ি যায়ে থাকে আজি এটা দাম কালি এটা দাম সেইকাৰণে আমি এক কাঁহী চকৰা ভাত খাই আগতে এখৰা কল খাই স্কুল পাইছিলোঁ যায় আজিকালি ছোৱালীক কেৱল চাউ ম'ম' বাগাৰা এইবিলাক লাগে নহ'লে ছোৱালীয়ে ভাতে নাখায় সেইকাৰণে চব আধুনিকতাৰ যুগ হৈছে চব প্ৰতিযোগিতাৰ যুগ হৈছে কি কৈছা দাদা চাওমিনৰ দোকান সেইখন দোকান আকৌ দিম বাৰু হেৰি বুন্দিয়া বাইক লৈ আহিলি দাদাৰ লগত থৈয়ে যাব পাৰিলোঁ হয় দেখোন বঢ়িয়া মিলিলহে আকৌ চাপচুটি মানুহ দুয়োটাৰ লগতে মুখৰ চাৰ্জকেইটাও একে ইও কম নহয় মান নাই মৰা বিয়া হৈছে আকৌ খুৰী আকৌ কুবি ফালে লৈ যাব আহিয়ে আপুনি ক খ গ ঘ মাতবা জানেনে মই ক খ গ ঘ মাতব পাৰোঁ চবে জানি এয়া চলি মাইনাহাতে ক'ব লাগিব মাতকচোন আপুনি মাতিম নেকি খুৰীহাত দাদাহাত বেয়া নাপাবে দেই ধেমালি কৰিম বুলিয়ে কিন্তু আহিছোঁ আপোনালোকৰ মাজত ক খ গ ঘ মাতবা দিছোঁ এতিয়া ক খ গ ঘ ঙ লাহে লাহে মাতক পিছফালেদি বাহিৰ হ'ব কিবা নহ'লে ক খ গ ঘ ঙ ভাত খাই উঠি ঘুম ৰাতিপুৱাই দুৱামুখতে মুঠ আপোনাৰ মাথাত অকণমান ঘিউ বোলা বস্তু নাইনে চুলি চাওকচোন আপোনালোকে জানো বানপানীয়ে মাৰি লৈ যোৱা কঠি আহে তাইৰে চুলিকেইডাল বৰ ভাল লগা হৈ আছে জানো গোটেই দমৰা গৰু নেঙুৰহে অলপমান মেকআপৰ জোৰত লাইটৰ পোহৰত চিৰকি আছে নহ'লে কাৰোতকেও ক'লা আপুনি অলপ খোৱা লোৱা কৰিব নাখাওঁতে মুখ যাই দেখোন ঘুপকৈ পাৰা অমিতাটোহান হৈছে তাইৰ মুখখন বৰ ভাল লগা হৈ আছে জানো শুনা তাৰ পিঠাহে আমাৰ দৰঙী ভাষাবিলাক আপোনালোকে বুজি পায় নে নাপায় এয়া ওদালগুৰি নহয় কামৰূপ নহয় দৰং আমি নিজৰ ঘৰৰে ল'ৰা আৰু আপোনালোকে ইমান ধুনীয়াকৈ আমাক চাই আছা কাৰণে আমি কৰি আছোঁ আৰু আমি কৰি আছোঁ কাৰণে আপোনালোকে চাই আছা
আৰু খুৰীহঁতক দাদাহঁতক এটা কথা কৈ থৈ যাওঁ, আপোনালোকৰ যদি ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰা তেতিয়াহ'লে এইবিলাক হাতত মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব, হয়নে নহয় বাৰু? এই গাছবাৰী অঞ্চলৰ লগতে যাতে ইয়াৰে ল'ৰা ছোৱালীয়ে উন্নত হয় তাকে আমি কামনা কৰিছোঁ। ইমান ধুনীয়াকৈ আপোনালোকে শৃংখলাবদ্ধভাৱে কাজিয়া পেচাল নোহোৱাকৈ অনুষ্ঠানটো উপভোগ কৰি আছা, তাৰ কাৰণে ভাল লাগছি। খিতেকে গানটো মনত আছেনে নাই আপোনালোকৰ? গাব পাৰিবি? গাব লাগব, কিন্তু ভাল লাগব, ফূৰ্তি কৰিম। হে পকেট গৰম হে তিৰিৰ মৰম, হে পকেট খালী হে তিৰিৰ গালি, খিতেকাই দুটা তিৰি, খিতেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি, টেনচনত যাই চুলি হৰি, কিহে পাইছি কিহে ধচি বাটৰ কচু গাত খুচি, খিতেকাই তত হৰাই গাইছি। এই খিতেকাই কেনে মজা, জ্বালা পাই গৈছোঁ, 30 জ্বালা বাকী নাই, নহয় না? এই জ্বালা পাইছোঁ আৰু দুটা তিৰি থুপুৰাই ফালে। আৰু কোনোবা যদি দুটা বিয়া কৰাম বুলি ভাবি আছা নকৰিবি দেই, মোৰ নিচিনা হ'ব আকৌ। আৰু এই গান গাব লাগিব নেকি বাৰু? আপোনালোকে মনে মনে আছে দেখোন, মঞ্চত যদি ঘুমেটি মাৰা আমি কিন্তু ইয়াতে ঘুমেটি মাৰিম। আমাৰ লগত আকৌ ভোকোলা আছে, ভোকোলাকটো চিনি পায় আপোনালোকে? ক'ত বা আছে, নতুনকৈ বিয়া হৈছে, কইনাটোৰ লগত ভিডিঅ' কল কৰাই বন। ইফালে ইফালে এই ইফালে ইমান নাই মাৰা, বাবা বৰ দুখাকে ভেনা মাখি চকুহান চশমা পিন্ধি আহিছা, ক'ৰ মচা আহিয়াই ভিটি উঠা? মই গিন ৰুমত বহি আছিলোঁ দাদা। তাতে কি হ'লে তই এতিয়া ইমান দেৰি লাগি ক'ত আছিলি যায়? তাতে গোটাই বিহু নৃত্য আধুনিক নৃত্য নাচবা জীয়া মহাই গোটাই বাদাম চুবাই আছিল। বাদাম চুবিছি, তাতে আকৌ তোৰ কি হ'লে? বাদাম চুবাইছি পিছফালৰ পৰা ফুচফুচকা মাৰি আছে। কি যিহে বাছ খুৰীহাত ৰবানৰি মই দাউৰি আছোঁ মই নেকি বাবা। সেইবিলাক একো বেয়া দুৰ্গন্ধ নহয়, সেইবিলাক ধূপৰ গোন্ধ। আজিহে গম পালোঁ ধূপৰ যে ইমান দুৰ্গন্ধ। মই ক'লা মোলা দেখা পাই আছোঁ দেখোন। হয় নেকি? কণা মানুহ ভাল লাগবে, চশমা জুপি খুলিলো বাবাকে মানুহ ভালে আছা? ই আকৌ মই ভাবছিলোঁ কি চশমা খুলি দেখা নাপাব বুলি, এই আইতা আকৌ পটকৈ দেখা পাইছি। তই ইনকে কিয় পেণ্টটো ধৰি আছা? ইমান মানুহ আছে, বেয়া দেখি নহয়? বেয়া দেখাছি। খুৰীহাত দাদাহাত পেহাত পেহীহাত পেণ্টটো ধৰি থাকা অলপ বেয়া দেখা। এৰি দিলি যে আৰু বেয়া দেখা হ'ব। এতিয়া এৰি দিম নে কি বাৰু? লাগব নে? কিহে পালো এইটো? কিছুমানক লাগে আকৌ, সিহঁতে বিৰাট ভাল পায়, কম নহয় এইকেইটাও। তই যে ইমান ঘূৰি ফুৰি আছা চাকৰি দিবা লাগি ইণ্টাৰভিউ দি, তোক কেইটামান কথা সুধিলো হয়, ক'ব পাৰিবি নেকি? তই ইণ্টাৰভিউ এটা মাষ্টৰ নেকি? মাষ্টৰ নহয়, মই বহুত ইণ্টাৰভিউ দিলোঁ। তাৰমানে তই যিকেইটা বস্তু সুধিবি মই উত্তৰ দিয়া পালি মই চাকৰি পাম নেকি? পাবি। কৃষ্ণ প্ৰভু তথাস্তু খৰখুচেতি দূৰ কৰক, কৰোণা ভাইৰাছো দূৰ কৰক। এইফালে যা, কৈছোঁ তই এতিয়া। মন্ত্ৰী কাক বোলাই কওঁ? মন্ত্ৰী? লাহে লাহে কওঁ। মন্ত্ৰী এই চাবি চাকিখিনি খোজবি। খুৰি পাৰিবি নেকি? চলটো গোটেই চশমা চশমা পিন্ধি লৈছা আকা। কোনোবা পাৰিবি নেকি? মন্ত্ৰী কিহৰ পালাত বলো? মন্ত্ৰী দাদা পাৰিম। মন্ত্ৰী কওঁ। যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী। মই হ'ম মন্ত্ৰী, লগত লৈ ফুৰিম এখন খন্তি, খান্দি খান্দি দেখান্দি মই লুটি পুতি মই হ'ম মন্ত্ৰী। তাকে বোলে মন্ত্ৰী। পিছত তই হেৰি কাক বোলাই জানা? কেৰি পদ কাক বোলাই জানা? দাদা পদটো নাজানো, কিন্তু পাতটো জানো। কি কোৱা ভাই, ইমান ধুনীয়া মহান অনুষ্ঠানত কি যা তা কথা কোৱা? নহয় দাদা, মই নম্বৰ পাব লাগিব না। পদটো নাজানো, পাতটো জানো, কওঁ নাজানো তাকে কওঁ। বেয়া পাব নহয়, নালগে নেকি ক'বা? এই নাপয়। খুৰীহাত দাদাহাত পেহাত পেহাত বেয়া পাবি নেকি? এইগিলা মানুহ জন্মগত বস্তু কেতিয়া ওলাই যায় সদে নাপায়। পাত বেচো কওঁ কি এটা? দুই মেৰু। দুই মেৰুৰ মাজত থকা, মানে দুই মেৰুৰ মাজত থকা সুৰংগই যি বিষাক্ত বাষ্প নিৰ্গত হয় তাকে এই পাত বোলে। পাত প্ৰধানকৈ দাদা পাত প্ৰধানকৈ কি এটা? 3 প্ৰকাৰৰ। ধপকে মাৰা পাত, এটা ফুটকে মাৰা পাত, এটা শব্দবিহীন। ইটা মানে
শব্দবিহীনটো মানে কোনে মাৰে কেতিয়া ওলাই যায় হোত নাপয় হেই কুইয়া পচা বাচুলি গম পাই মালটো কোনোবাই এৰি দিলা আমাৰ সেই খুৰীহঁতে দাদাহঁতে পেহীহঁতে বাইদেউহঁতে ভণ্টিহঁতে তেতিয়াতে মনে মনে গোটাই পিঠা লাড়ু খাই পেলাই এই ফোচটো কিমান মাছ ঠিক নাই আকৌ নিজে মাৰি উঠি দাদাহঁত লগতো কৈছি সেই মাৰি ভিত্তি খাই মৰা টাকা বোলে পাত এতিয়া ই পাতৰ কথা কৈহে আছে মোৰ কেতিয়া পাত এটা গেল গমে নাপালো সেইকাৰণে কুইয়া পচা বাছ পাইছোঁ ন ভণ্টি এই কবিতা মাতবা জানা তই? কবিতা অঁ। এই কবিতা ভিত্তি উঠি মান নাই মাৰি ইফালা বুলি কৈছো হেই কিহে পাইছি কবিতা অঁ সন্মান খেৰে দিবি শুনাই ভাই অলপ কবিতাক মাতবা দিয়া নাই সেয়া কবিতা নহয় এই কেনেকুৱা মই কিতাপত লেখা কবিতা কথা কৈছোঁ। হেই, দেহাত ততে নাপায় অ' দাদা হা? মই হায়াৰ ছেকেণ্ডাৰী ফেল কৰিছিলোঁ অঁ। চিয়াৰা ভাল লাগিছিল মই তাক সুধিলোঁ এই ভণ্টি এই কি হ'লে লিখিলা এই একো হোৱা নাই ভাল পাবি না মোক সেই তোক ভাল পাবি নেকি তোৰ অৱস্থাই নাই কামো ভাল লিখিলা ক্ষীণমিন তাই চাইব মনে মই দেউতাক কৈ দিম অঁ। মই বোলো অ' মাইনা ভণ্টি নালগে দে বাপেৰাক ক'বা তাৰমানে দাদা কিবা কৈছিলোঁ মই নাই তাৰমানে দাদা মই তাৰ ক্ষীণমিন আছিলোঁ একে তামোল হান মই বোলে সকলোৱে ভাল পালা হয় মায়ে কথা এটা কৈছিলে খুৰীহাত সৰুতে কৈছিল খা বাপা খা আঠিয়া কল খা শকৰ হ'বা পাৰিবি অঁ। ময়ো বাপেক শকৰ হোৱাৰ চিন্তা ৰাতিপুৱা ঘুমে উঠাৰ পৰা এসপ্তাহমান ৰাতি ঘুমোৱা পৰল নেকি আঠিয়া কলে মাৰি থাকিল নহয় দাদা অঁ। তাৰপিছত কিয় কান্দছ এই মুখৰ ভাজ নাথাকিয়া ভাঙা পিন্ধান কৈছে বৰ শিঙুৰ মুছে এই কিয় কান্দছা তই আঠিয়া কল খাই মোৰ যি অৱস্থা হৈছিল অঁ। তাকালৈ কবিতা এটা লিখিলোঁ শুনবি নেকি কি কবিতা আছোঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ অঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ শকতো নহ'লোঁ তোমাকো নাপালোঁ হাগোতেহে কষ্ট পালোঁ হেই। আঠিয়া কল এসপ্তাহ মাৰিছোঁ টান হৈ গৈছে বাঁহৰ মূৰত বল দিব লগা হৈ গৈছে তাই গেল পলই বেলেগৰ তাত অঁ তাকে বোলে কবিতা কবিতা দেখিছা না ই কি কবিতা লিখছি চাই আপোনালোকে বেয়া পাইছা নেকি বাৰু ভাল লাগছি না বেয়া পাইছি আমি বেছি দীঘলীয়া নকৰোঁ যথেষ্টখিনি শিল্পী আছে গায়কো আছে আৰু এই আহি উপস্থিত আছে ইয়াৰ দাদাহঁত আৰু এতিয়া নাচবা লাগব কিন্তু গান গাব নাচবা লাগব আৰু আজিকালি অসমীয়া সংস্কৃতিবিলাক কি হৈছে জানানে নাজানা চাট ভাত একো নাই নিমখ নোহোৱা চব্জি বনাই দিছে আজিকালি অসমীয়া শিপিনীগিলাকে বোৱা গামোচাবিলাক অসমীয়া মানুহবিলাকে নিজে নিপিন্ধে চাইনাৰ পৰা বা পুনেৰ পৰা বা জাপানৰ পৰা অহা গামোচাবিলাক পিন্ধে কিয় জানেনে নাই কম দামত পায় তাৰমানে তাকো মেচিনত বোৱা আজিকালি অসমীয়া মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীক বড়ো নৃত্য জিকি জাৰি কাৰ্বি তিৱা এইবিলাক কেতিয়াও নিশিকোৱে কেৱল শিকোৱে ডিস্কো ডেন্স আৰু মডাৰ্ণ ডেন্স মই কোৱা নাই যে ডিস্কো ডেন্স মডাৰ্ণ ডেন্স শিকিব নালাগে বুলি শিকিবও লাগে নিজৰ দেউতাই যদি ধুতি চাৰ্ট পিন্ধি আহে এতিয়া বেলেগৰ দেউতাই ধুতি চাৰ্ট পিন্ধি পাইজামা কুৰ্তা পিন্ধি আহিলে নিজৰ দেউতা বুলি ক'লে কাম হ'ব নেকি কেতিয়াওতো নহয় আমি ধৰ্মত কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা খ্ৰীষ্টান কোনোবা জৈন কিন্তু আমাৰতো জাতি এটাই সেইটো হৈছে অসমীয়া জাতি আজিকালি ভাষা পৰম্পৰা বিহুৰ যিটো গতি হৈ আছে যদি ইনকে থাকে 5 বছৰ নহয় 10 বছৰৰ ভিতৰত আমি নেপালৰ পৰা বা আন্তঃৰাষ্ট্ৰীয় জিলাৰ পৰা আমি নাচানি ভাড়া কৰি আনিব লাগিব আৰু আমাৰ অসমীয়াবোৰে মুখ মেলি চাই বঢ়িয়া হৈছে বুলি হাত তালি দিব লাগিব হয়নে নহয় বাৰু এনেকুৱা দিন আহি আছে বাৰু আমি বহুত জেগাত প্ৰগ্ৰাম কৰিব যাওঁ বহুত জেগাত শ্বুটিং কৰিব যাওঁ তেতিয়া বহিবা দিব চাহ পানী খাবা দিব তেতিয়া লগৰ ল'ৰা ছোৱালীক মাতব বাবু মাইনা কাম মই বোলো কি খাম আমিতো গাঁৱৰ মানুহ হোজা মানুহ এইবিলাক ইংলিছ বুজি নাপাওঁ এই ল'ৰাটো ক'ব কি আংকুলক হোৱাট ইউৰ নেম তাৰপিছত গেলাই গেঠাই ল'ৰাটোৱে ক'ব মাই নেম ইজ থাপি তেতিয়া মাকৰে বাপকৰে গৌৰৱ চাবি বাবু মাইনা আপুনি যা ভিতৰত যা আপুনি মানে একেবাৰে বেয়া নাপাবি দেই আমাৰ বাবু মাইনাই মানে অসমীয়া কথা ক'বয়ে নাজানে লাজ পাবা লাগে যেতিয়া নেকি অসমীয়া হৈ আমি অসমীয়া মাতৃভাষাটো ক'বা নাজানো আমি নিজৰ ভাষাটো যদি আমি জীয়াই নাৰাখোঁ কোনে জীয়াই ৰাখব হয়নে নহয় খুৰীহাত দাদাহাত এতিয়া আজিকালি ল'ৰা ছোৱালীবিলাক দিল্লী মুম্বাইত পঢ়িব যায় মাকক মাতব মা বাপকক মাতব পা যদি বাপকক পা বুলিয়ে মাতে তেতিয়া মাকক পি বুলি মাতিলিয়ে হয় হয়নে খুৰীহাত এইবিলাক হৈ আছে বাৰু আমি বেছি দীঘলীয়া নকৰোঁ ভকলাই কিবা 2 আষাৰমান কৈ দিব হেল্ল' নমস্কাৰ গাছবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত আমাক উদ্যোক্তাসকলে আমন্ত্ৰণ কৰি আনি আপোনালোকৰ সন্মুখত অকণমান কিবা কোৱাৰ সুযোগ প্ৰদান কৰিলে তাৰ কাৰণে আমি উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ অনুষ্ঠান পাতিছে এতিয়া হাত চাপৰি দিয়কচোন বাৰু সকলোৱে
এইটোৱে আচল কথা, হাত চাপৰি এই উৎসাহটো যদি দিয়ে তেতিয়াহ'লে আৰু আগুৱাই যোৱাৰ সাহস পায়, উদ্যোক্তাসকলে সাহস পাব। তেওঁলোকে ইমান সুন্দৰকৈ অনুষ্ঠানটো পাতিছে, আপোনালোকৰ কাৰণেই পাতিছে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে নাচিছে, ইয়াত গান গাইছে। গতিকে এনেকুৱা অনুষ্ঠান পাতিলে আমাৰ ঠাইখনৰ বহুত উন্নতি হয়, বহুত আগুৱাই যায়। আৰু আমিও আমাৰ ভিডিঅ'ত নিশ্চয় আমাৰ দীপজ্যোতি ডেকাই ভাঙা টিভিত আপোনালোকৰ খিতেইকা বা চিপিৰাত নিশ্চয় ক'ব গাজবাৰীৰ কথা। সঁচাকৈ ভাল লাগিছে, ইমান সুন্দৰকৈ আপোনালোকে অনুষ্ঠান ৰূপায়িত কৰিছে, চাইছে। উদ্যোক্তাসকলে যদি অহাবাৰৰ কাৰণে কিবা আপোনালোকৰ ওচৰত অকণমান বৰঙণি বিচাৰি যায়, অনুষ্ঠান পাতিব খুজিছোঁ বুলি দিব, কাৰণ আপোনালোকৰ ওচৰত অনুদান বিচাৰি যায় তেওঁলোকৰ নিজস্ব কাজ পাতিবৰ কাৰণে নহয়, এইটো অনুষ্ঠান পাতিবৰ কাৰণে। যিটো অনুষ্ঠানত আপোনালোকৰ ল'ৰা ছোৱালী নাচিব, ইয়াত বাহিৰৰ পৰা আৰ্টিষ্ট আহি আপোনালোকৰ সন্মুখত গান গাব, আপোনালোকে বহুত দূৰত যাই চাব লাগিব অনুষ্ঠান, কিন্তু আপোনালোকৰ ওচৰত থাকিয়েই আপোনালোকৰ অনুষ্ঠান পৰিৱেশন উপভোগ কৰিছে। কিহৰ কাৰণে? এইসকল উদ্যোক্তাসকলৰ কাৰণে। দিন ৰাতি একাকাৰ কৰিছে, এমাহ নহয় 2 মাহ ধৰি কাম কৰি এই অনুষ্ঠান ৰূপায়িত কৰিছে, ইমান মঞ্চ তৈয়াৰ কৰিছে, শব্দ পোহৰ লগতে বিভিন্ন ব্যৱস্থা কৰিছে।